চলন্ত ৰেলত পুনৰ ভয়াবহ ডকাইতি ডকাইতি কৰি চলন্ত ৰেলৰ পৰা পেলাই দিলে মহিলাক নিৰ্বিকাৰ ৰেলৱে আৰক্ষী যাত্ৰীক এৰি ঘটনাস্থলীত ত্যাগ ব্ৰহ্মপুত্ৰ মেইলৰ যোৰহাটৰ সঞ্জীৱনী হাস্পতালত মুমূৰ্ষ অৱস্থাত চিকিৎসাধীন এইগৰাকী মহিলা অঞ্জলি চৌধুৰী স্বামী আৰু পৰিয়ালসহ ব্ৰহ্মপুত্ৰ মেইলৰ ৰিজাৰ্ভেশ্যন কৰা দবাত আহিছিল লামডিঙলৈ আৰু ৰিজাৰ্ভেশ্যন দবাতেই ডকাইতিৰ বলি হ'ল মহিলাগৰাকী স্বামী দীপক চৌধুৰীৰ চকুৰ সন্মুখতেই ডকাইতি কৰি মহিলাগৰাকীক ৰেলৰ পৰা পেলাই দিলে দুই ডকাইতে দুজন ল'ৰাই সিহঁতে মানে তাৰ পাছটো লৈ পেলাই টানাটানি কৰি আছিলে সিটো শুই আছিলে পাছটো তাৰ ছাইডত আছিলে তেতিয়া যেতিয়া পাছটো টান দিলে টানৰ লগত তাই উঠি আহিলে দৰ্জাৰ লগত আছিলে আৰু দৰ্জাৰ পৰা টানি পেলাই তাক পেলাই দিলে সিহঁতো নামি গ'লে ৰেলৰ চেইন টানি লগে লগে দীপক চৌধুৰীয়ে ৰেল আৰক্ষীক অৱগত কৰে সমগ্ৰ ঘটনা কিন্তু স্বামী দীপক চৌধুৰী আৰু পৰিয়ালৰ কথাক মুঠেও গুৰুত্ব নিদি ৰেলৱে আৰক্ষীৰ নিৰ্দেশ মৰ্মে নিৰুদ্দিষ্ট মহিলাগৰাকী আৰু স্বামীক মৰিয়নি জংচনতে এৰি থৈ ৰেল চলাই নিলে ৰেল কৰ্তৃপক্ষই প্ৰায় আধা কিলোমিটাৰ নিলগত মুমূৰ্ষ অৱস্থাত পত্নী অঞ্জলি চৌধুৰীক বিচাৰি পায় দীপক চৌধুৰীয়ে RPF একো নকৰিলে ল'ৰাটো কান্দি RPFক ক'লে যে মোৰ মা পৰিলে আপুনি গাড়ীটো ৰখাই দিয়ক কিবা এটা ব্যৱস্থা কৰক কিন্তু একো ৰেছপন্স কৰা নাই তো RPF থকাৰ পিছত আমাৰ ৰিজাৰ্ভেশ্যন দবাত এই ল'ৰাকেইটা আহে কেনেকৈ মানে গম পাব যে RPF জড়িত আছে সেইখন গাড়ীটো লৈ গুচি গ'ল সিহঁতে মানে কিবা কমিশ্যন পাই আছে নেকি ৰিজাৰ্ভেশ্যন দবাটো জিটি সোমাব নাই এইটো ৰিজাৰ্ভেশ্যন আছে কনফাৰ্মেশ্যন চিট আছে বেলেগ মানুহ কেনেকৈ সোমাল গাড়ীত বেকম টানিলোঁ গাড়ীটো ৰখাই দিয়ে মই ঝাপ মাৰি দিলোঁ মোৰ লগত মোৰ ভাগিনা মানুহটো ঝাপ মাৰিলে যাওঁতে আমি RPF নামিলে গাড়ীটো ওলাই কিনে চাই আছে মোক পালে মই ক'লোঁ দাদা মানুহ পৰিলে আপোনাক অলপ গাড়ী ৰখাইছে গাড়ীটো তাৰপিছতে বলো নিকালো হৈ গিয়া সমগ্ৰ ৰেল বিভাগক জোকাৰি যাব পৰা এটা ঘটনা ৰিজাৰ্ভেশ্যন দবাত কেনেকৈ সোমাল ডকাই যাত্ৰীৰ অভিযোগক কিয় ওলাই কৰিলে ৰেল আৰক্ষীয়ে হতবাক ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শী ট্ৰেইনবিলাক কিয় চলায় আৰু যাত্ৰী সুৰক্ষা দিব নোৱাৰিলে সিহঁতে তেতিয়াহ'লে RPF বিলাক আঁতৰি দিয়ক ট্ৰেইনৰ পৰা তেতিয়াহ'লে আমি নিজে চেফটি লৈ ল'ম ডাবল ফ্ৰেকচাৰ আছে ইয়াতে এতিয়া এক্স ৰিপৰ্ট ওলালে তাতে ক'লে যে কম্পাউণ্ড ফ্ৰেকচাৰ আছে কলাৰ বৰ্তমানে অতি গুৰুতৰ অৱস্থাত যোৰহাটত চিকিৎসাধীন হৈ আছে অঞ্জলি চৌধুৰী কেমেৰাচোন পৰাগৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।